নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনালো তো বন্ধুসকল আপোনালোক সকলোকে হেপী মাঘ বিহু মোৰ তৰফৰ পৰা সো আশা কৰো আপোনালোক সকলোৰে মাঘ বিহু ভালে ভালে গল বুলি গতিকে আজি আপোনালোকলৈ এই মাঘ বিহু উপলক্ষে ইয়াৰে ভিডিও আনিছো গতিকে মই এই মাঘ বিহুত মানে কি কৰিলে বা আমাৰ কি খালে কি বনালে মই ইয়াকে আপোনালোকক দেখুৱাব বিচাৰিছো আপোনালোকৰ এই ভিডিওটো নিশ্চয় ফেমিলিয়াৰ হ'ব কাৰণ এই বিহুত আৰু সকলোৱে একেটা সিস্টেমে বনাব তথাপিও যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল লাগে যদিহে ইন্টারেস্টেড আছে ভাল লাগে মানে ইন্টারেস্টেড আৰু তেনেহলে আপোনালোকে মোৰ ভিডিওটোলৈ চাই থাকিব আৰু তেতিয়ালে বলক ভিডিওলৈ দেৰি নকৰি লেটস গো তো বন্ধুসকল এয়া মানে আজি ফুল প্ৰিপাৰেচন চলি আছে আমাৰ মা দেউতে মানে এটা নাৰিকলটো সাফা কৰি আছে আৰু বন্ধুসকল এইফালে আমাৰ মা দেউতে মানে ইমান কেইটাৰ নাৰিকল কাটি দিলা আৰু এতে ৰুকা পালাটো মোৰ তাৰ কৰি দিও মানে ৰুকাটো মানে এতে কিমান সময় লয় কবটো নোৱাৰো এতে মানে ইসাক বন্ধুসকল আৰু বন্ধুসকল এইফালে সাওক ৰুকাটো আপোনালোকৰ মানে হাঁহি থাকিব নোৱাৰে কি ধৰণে মই ৰুকিছো আপোনালোকে কেনেকৈ ৰুকে মই নেজানো কিন্তু এইফালে আকৌ মায়ে খান্দ বনাবৰ কাৰণে খান্দ গুড়িৰ কাৰণে এইফালে চাউল সিজাই আছে মানে এতিয়া ৰাতি 10 বাজি গ'ল এতিয়ালৈকে হোৱাই নাই সাওক বন্ধুসকল আৰু আছে আধা খিনি থৈ দিলো মাত্ৰ এতিয়া কেতিয়াবা 12 বাজি যাব আৰু এতিয়া মানে কি খিনি থৈ দিও আৰু বনাব নোৱাৰিম আৰু কাইলৈ বনাম আৰু ৰাতিপুৱা কাৰণ কি কম আৰু কুটি বিষাই গৈছে আৰু পাইতো নাই আৰু এইফালে মাই মানে সান্দ বনাব আৰু মানে দি আছে এইফালে বন্ধুসকল এতিয়া যেহেতু ৰাতিপুৱা হ'ল এতিয়া মানে মই যোৱাকালি ৰুকা নাৰিকলটো মানে সিজাই আছো কম জুই দি ফালে কাৰণ লাৰু বনাব লাগে তো আপোনালোকে নিশ্চয় দেখিছে বন্ধুসকল মানে আজি দিনটো এনেদৰে গ'ল মানে ৰাতিপুৱা লাৰু বনাওঁতে টাইম গ'ল যোৱাকালি ৰাতিটো মানে বনাব নোৱাৰিলে ইয়াৰ পিছত পিঠাগুড়ি কিন্তু সময় ল'লে এতিয়া মানে ইভিনিংকে ভাত বনাব সময় পাইছে মানে দুপৰীয়াটো খোৱা নহ'ল এনেতো খোৱা অভ্যাস আছিলে তো আপোনালোকক দেখিছে এতিয়া মানে মাছ ফ্ৰাই কৰি আছে দেখিছে আপোনালোকে এতিয়া মানে ইটোৰ লগতো বনাব আৰু ইফালে দালিত বনাই আছে এতিয়া মানে পিঠাটো ইখিনি কৰাৰ পিছতহে বনাম আৰু আকৌ নাকৰ চেষ্টা কৰি দিছে এতিয়া মই পিঠা বনাই আছো ফ্ৰেন্ডস পুৰা ৰাতি মানে 12 বাজি গৈছে তথাপিও আৰু বনাবলগীয়া আছে পিঠাৰ সাইজটো কেনেকুৱা হৈছে আপোনালোকে কমেন্ট কৰি জনাব আৰু অসমীয়াত এটো কি পিঠা বুলি কয় মই মানে ভালদৰে নেজানো গতিকে আপোনালোকে কমেন্টত জনাই দিব গতিকে বন্ধুসকল এয়া নিশ্চয় দেখিছে আমাৰ পিঠা বনোৱা হৈ গৈছে এইটো হ'ল নাৰিকলৰ লাৰু ইয়াতো আছে আৰু এইটো হৈছে নাৰিকলেদি বনোৱা পিঠা আৰু এইটো তিলেদি বনোৱা পিঠা তিল নাৰিকল এনেকুৱা মিক্স এইটো হৈছে সান্দ গুড়ৰ লাৰু বন্ধুসকল যেহেতু আজি দমহি সেয়েহে আজি গাহৰি মাংস বনাব যেহেতু আমাৰ বড়োসকলে মানে দুদিন আগতে মানে দমহিটো দুদিন পালন কৰা হয় সেই দেখি মানে আমাৰ বড়োবিলাকৰ মানে ট্ৰেডিশন এটা আছে মানে তাৰ আগতে প্ৰথমতে খাই লয় মানে সেই কাৰণে আমাৰ দেউতাহঁতে মানে গাহৰি কাটিলে নিজা গ্ৰুপত মানে সেই গাহৰি কাটাটো এতিয়া আনিছে আৰু বনাই আছে এতিয়া বনোৱা হৈছে ইতিমধ্যে আৰু এইফালে মই গাহৰি পুৰি আছো যিহেতু নিজে পুৰি চবে খাই আছে আৰু মা দেউতে মানে তাতে সংগতাত খাইছে যিহেতু ফ্ৰেন্ডস মাংসৰ আকাল নাই চবে নিজে বনাই খাইছে বনোৱা মাংস হৈ গৈছে এতিয়া খাবলৈ ষ্টাৰ্ট কৰিছে অলপ আৰু এইফালে পুৰা ৰং চলাই একেবাৰে চাওক আৰু পেট ভৰাই খাম লগতে নিজাকৈ খাই আছে মাংসটো ময়ো আগতে খাই লো কিমান ললো
মাঘ বিহু মাংস সবে নিজা নিজাকে খাই আছে আৰু এতিয়া বন্ধুসকল এয়া মানে মাংস খাই আছো ইয়াৰ পিছত মই ভাতো খালো আকৌ এতিয়া মানে ইয়া ৰাতি হল এনেকৈ মানে সময়টো পাৰ হল খাওতে ৰাতিটো আকৌ মানে ইয়া মানে মায়ে অনা মানে এই মাংসখিনি আকৌ খালো কি কৰিম আৰু বহাগ সৰি মাঘ বিহুত মানে এনেকুৱা মানে খোৱাৰে বিহু যেহেতু খাৱা ষ্টাৰ্ট কৰি দিছো लोग हमारा गाहरी पीक पर्क दिन में खाया 2 केजी और यहाँ पे है और 10.5 केजी और यह 2 केजी का थोड़ा सा रखा था इसको और एक दिन में खत्म नहीं करेंगे थोड़ा थोड़ा करके खाएंगे कल थोड़ा परसों थोड़ा इसी तरह আৰু বন্ধুসকল উৰুকাৰ দিনাখন সবে মানে ৰাতিপুৱা উঠিলে ময়ো বাট চটাল খাৰি ৰাতিপুৱাই মানে মিজিও জ্বলালে তথা সেইখিনি মই ক্লিপটো ল'ব পাৰিলে আৰু এয়া এতিয়া দেউতাই মানে স্বৰ্গবাসী যিসকলৰ তেওঁলোকৰ কাৰণে কিsu লাৰু পিঠা দি সেই মানে কি কৰা বুলি কয় আপোনালোকে মন্ত্ৰখিনি মাতিলে আৰু এতিয়া আপোনালোকে দেখিছে কোন সৰু সৰু ল'ৰা ছোৱালী তেখেতসকলে মানে প্ৰণাম কৰিব আহিছে দেউতাক আৰু এতিয়া মানে তেওঁলোকক চাহ দিয়া হৈছে মানে এনেকৈ এটা দুজন তিনিজন গ্ৰুপ হৈ আহিছে আৰু এই বাবুজন মানে অকলে আহিছে সেৱা কৰিব আৰু মোক সাবস্ক্ৰাইব কৰিবলৈ লাইক কৰিবলৈ কৈছে আপোনালোকক মোক নহয় সৰি আপোনালোকে নিশ্চয় দেখিছে সো কিউট হয় আৰু এতিয়া ইয়া দেউতাই আশীৰ্বাদ দিছে আজি ফালে এতিয়া মই বনোৱা ষ্টাৰ্ট কৰি দিছো ৰাতিপুৱাৰ খানাটো হ'ব আৰু গাহৰিটো অলপমান দেখিলে আপোনালোকক আৰু আনফালে বনাইছে এয়া বনাম আৰু তাৰ মানে মাছ মস্ত ডাঙৰ এটা পানীলাও হেৰি কৰিলো আৰু দেউতাই মাছ খিচিব গৈছে পালেনে মাছটো আনছি চাহ কি মাছ আনিছে কি মাছ ইটো পিছত দেখিলে দে মাছেৰে পানীলাও জানো খাতে এইয়া লোকেল ঘৰৰে মাছ কিটা মানে খিচিব নোৱাৰলে পানীটো দো আছে চাগে ন চাওক আপোনালোকে এইটো মানে ইয়াৰ লগত বনাম এই পানীলাওৰ লগত আৰু বন্ধুসকলে ফালে বনাইছে মাছ বিলাহী মটৰ কোৰিলে এটা ৰেচিপি গাহৰি মাংস আৰু পানীলাও আৰু মাছ তো বন্ধুসকল যেহেতু আজি 1 তাৰিখ পৰিলে আৰু গাহৰি মাংস ইতিমধ্যে শেষ হ'ব ধৰিছে সেয়েহে এটা বৰ ডাঙৰ বাছকে এটাকে দিলে ৰৌ মাছ যিটো নেকি আমাৰ ৰাইজৰ খালৰ হয় পুৰা লোকেল আৰু এতিয়া মানে এইটোকে আজি বনোৱা ষ্টাৰ্ট কৰি দিম মাঘ বিহু বুলি তামান খোৱা দিছো আৰু এবাৰ আৰু এইফালে আমাৰ দেউতাই মাছ সাফা কৰাত মানে পুৰা লাগি গৈছে এতিয়া মই বন্ধুসকল মাছটো মানে ফ্ৰাই কৰি ললো আৰু এতিয়া মানে বনোৱা ষ্টাৰ্ট কৰি দিছো আৰু আনফালে মই গাহৰি বনোৱাম গতিকে আপোনালোকে ভিডিওটো শেষলৈকে চাই থাকিব তো বন্ধুসকল এয়া এতিয়া মই গাহৰি বনাই আছো আৰু ইয়াতে মাছটো দিলো সো বন্ধুসকল মই ভিডিওটো বেছি দীঘলীয়া নকৰোঁ যেটো অত্যন্ত দীঘলীয়া হৈছে আৰু বন্ধুসকল এই ভিডিওটি মানে পুৰা 4 দিনৰ ভিডিও আছে দমহিৰ পৰা 1 তাৰিখলৈকে গতিকে আপোনালোকে যদি ভিডিওটো চাই ভালে তেন্তে লাইক কৰিবলৈ নাপাহৰিব আৰু এই আমাৰ খানাটো ভিডিও খাই থকাটো নিলিখো আজিলৈকে ভাল